এই 5 নম্বৰ ফিল্টাৰ সিৰিজত আজি আমি আলোচনা কৰাৰ কথা আছে জিডিপি সংকোচন জিডিপিৰ ওপৰত। ইয়াৰ ওপৰত যেটা আলোচনা কৰাৰ কথা আছে, তো আজি আমি ইয়াৰ ওপৰত আলোচনা কৰিম। তো যিসকল এতিয়ালৈকে আগৰ ভিডিঅ'সমূহ জাতীয় আয়ৰ পাৰ্টৰ নেশ্যনেল ইনকামৰ যিসমূহ ভিডিঅ' এতিয়ালৈকে চোৱা নাই, যিসকলে মই ডিছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে, সেই লিংকসমূহ তোমালোকে গৈ বাকি ভিডিঅ'খিনি চাই ল'বা। আৰু আজিৰ ক্লাছটো যিহেতু জিডিপিৰ ওপৰত হ'ব, জিডিপি সংকোচন, জিডিপি ডিফল্টাৰ বুলি কয়, আৰু তোমাৰ আছে ৰিয়েল জিডিপি আৰু নমিনেল জিডিপিৰ ওপৰত হ'ব। আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰাক সকলোৱে এতিয়া দেখি থাকক। যিসমূহ এতিয়ালৈকে চেনেলটো লাইক কমেণ্ট কৰা নাই সেইসমূহ লাইক কমেণ্ট কৰি দিয়া, আৰু যিসকল ছাবস্ক্ৰাইব কৰা নাই তেওঁ অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়া, যাতে আগৰ ভিডিঅ'সমূহ প্ৰথমতে তোমালোকৰ ওচৰত যায়গৈ। গতিকে আহক, ভিডিঅ' স্কিপ নকৰাকৈ সকলোৱে দেখি থাকক, আৰু মই আজি পাৰ্ট তেনেহ'লে মই আৰম্ভ কৰোঁ। আজি আমি ফাৰ্ষ্ট আলোচনা কৰিম প্ৰকৃত জিডিপি। যে প্ৰকৃত জিডিপি কি, যিটোক আমি ৰিয়েল জিডিপি বুলিও কওঁ। ৰিয়েল জিডিপি হোৱাট ইজ কোশ্চেন আহে, হোৱাট ইজ ৰিয়েল জিডিপি, হোৱাট ইজ ৰিয়েল জিডিপি, যে ৰিয়েল জিডিপি কি হয়, ৰিয়েল জিডিপিৰ ওপৰত কোশ্চেন আহি থাকে। তো এতিয়া আমাক জানিব লাগিব যে ৰিয়েল জিডিপি কি বা প্ৰকৃত জিডিপি কি হয়। যে প্ৰকৃত জিডিপি হ'ল যে এটা নিৰ্দিষ্ট বছৰত উৎপাদন কৰা দ্ৰব্য সামগ্ৰীৰ দৰক যদি বিগত মানে আগৰ কোনো এটা নিৰ্দিষ্ট বছৰক ভিত্তি বছৰ হিচাপে ধৰি লৈ সেই দৰৰ মাজৰ পাৰ্থক্যক ৰিয়েল জিডিপি বুলি কওঁ। কথা বুজি পাইছে? যে এটা নিৰ্দিষ্ট বছৰত উৎপাদন কৰা দ্ৰব্য সামগ্ৰীৰ মূল্যক যদি আগৰ বছৰ ওইটাক ভিত্তি বছৰ হিচাপে ধৰি লৈ মূল্যৰ মাজৰ থকা পাৰ্থক্যক প্ৰকৃত জিডিপি অৰ্থাৎ ৰিয়েল জিডিপি কোৱা হয়। হৈছে যে এটা নিৰ্দিষ্ট বছৰত উৎপাদন কৰা দ্ৰব্য সামগ্ৰীৰ মূল্যক যদি আগৰ বছৰ এটাক ভিত্তি বছৰ হিচাপে ধৰি লৈ মূল্যৰ মাজত থকা পাৰ্থক্যক কি বুলি কওঁ, প্ৰকৃত জিডিপি বুলি কওঁ, অৰ্থাৎ ৰিয়েল জিডিপি বুলি কওঁ। যদি কোনো এটা বস্তুৰ আগত কোনো এটা বস্তুৰ বৰ্তমান সময়ত উৎপাদন কৰি বস্তুটোৰ দাম হৈছে কিমান টকা, 20 টকা। কোনো এটা বস্তু ভালকে বুজিব, যে আমি ধৰি ললো যে কোনো এটা বস্তু বর্তমান সময়ত বর্তমান মূল্য লিখি দাও, বর্তমান মূল্য প্রেজেন্ট প্রাইস, বর্তমান মূল্য কিমান 20 টকা।
সাপোজ সেই বস্তুটো আগৰ সময়ত আগত কোনো এটা ভিত্তি বছৰত আগত এটা কোনো এটা ফাইনেন্সিয়েল ইয়াৰ সেই বস্তুটোৰ দাম কিমান আছিল যে প্ৰিভিয়াস প্ৰাইস আছিল কিমান সাপোজ 10 টাকা সেম বস্তু সেম কোয়ান্টিটি উৎপাদন কৰিলে আগত এতিয়া 20 টাকা খৰচ হয় আগত কিমান টাকা আছিল 10 টাকা আছিল তো এই যে দুইটা বস্তু এই যে দুটা প্রেজেন্ট আৰু প্রিভিয়াস যেটা ভিত্তি বছৰ যেটো ফাইনান্সিয়েল ইয়াৰ এটো ফাইনান্সিয়েল ইয়াৰৰ যে ভিত্তি বছৰৰ আমি এইটো ধৰি ললো কিমান সাপোজ এইটো 2025 ৰ কাৰণে আৰু ফাইনান্সিয়েল ইয়াৰটো কিমান ললো আমি 2020 ললো হ্যাঁ তো এই যে ভিত্তি বছৰ বস্তুটোৰ দাম কিমান আছিল 10 টাকা আছিল আৰু সেম বস্তুটো সেম কোয়ান্টিটি সেম পৰিমাণে আছিল মানে সেম বস্তু সেম পৰিমাণে সেম প্ৰাইসত কিমান টাকা দাম আছে 20 টাকা দাম আছে তো ডিফারেন্সটো কিমান হলে যে ইয়াৰ ভিতৰত যে ডিফারেন্সটো কিমান আহিলে যদি আমি ইয়াৰ পৰা দেখো যে রিয়েল জিডিপি সমান আছে প্রেজেন্ট প্রাইস মাইনাস ফাইনান্সিয়েল ইয়ার প্রেজেন্ট প্রাইস 20 তার কি হল 10 এই যে যেটো মাজৰ পাৰ্থক্য যেহেতু কৈছে মাজৰ থকা পাৰ্থক্য মূল্যৰ পাৰ্থক্য কিমান টকা পাৰ্থক্য 10 টকাৰ পাৰ্থক্য এই যে 10 টকাটো হল রিয়েল জিডিপি কথাটো বুজি পাইছে যে বৰ্তমান বস্তু এটাৰ উৎপাদিত মূল্য আৰু আগত কোনো এটা ভিত্তি বছৰত থকা মূল্যৰ মাজত যেটো পাৰ্থক্য সেইটোই হল রিয়েল জিডিপি গল এতিয়া বুজি পাইছে কথাটো যে রিয়েল জিডিপি কি হয় এতিয়া আমি আহিলো এতিয়া আমি আলোচনা কৰিম আর্থিক জিডিপি এতিয়া টপিক হ'ব আর্থিক যেটো নমিনেল জিডিপি বুলিও কয় কোশ্চেন এইটোৱে হোৱাট ইজ নমিনেল জিডিপি এইটো জানিব লাগিব যে নমিনেল জিডিপি কি হয় যে নমিনেল জিডিপি এর ক্ষেত্রতো সেম যে নমিনেল জিডিপি হল যে কোনো এটা দ্রব্য সামগ্রী বর্তমান উৎপাদন করা দ্রব্য সামগ্রীর মূল্য আৰু উৎপাদিত মূল্য আৰু বৰ্তমান সময়ত বজাৰত থকা বস্তুটোৰ মূল্যৰ মাজৰ পাৰ্থক্য বজাৰত বস্তুটোৰ পাৰ্থক্যৰ মাজত ডিফারেন্সটো অর্থাৎ এটা নির্দিষ্ট বছৰত উৎপাদন কৰা এটা উৎপাদন কৰা দ্রব্য সামগ্রীর মূল্য আৰু সেই বছৰত চলি থকা বজাৰ দৰৰ মাজৰ পাৰ্থক্যক নমিনেল জিডিপি বলে কি হল কথাটো যে এটা নির্দিষ্ট বছৰত সেম এটা নির্দিষ্ট বছৰত উৎপাদন কৰা দ্ৰব্য সামগ্ৰীৰ মূল্য উৎপাদন কৰা দ্ৰব্য সামগ্ৰীটোৰ যেটো মূল্য আৰু সেই সামগ্ৰীটো সেই বছৰতে যি বছৰ উৎপাদন কৰা হৈছে সেই বছৰটোৰ কথা কোৱা হৈছে সেই বছৰত চলি থকা বজাৰ দৰ সেই বছৰ সেই বস্তুটোৰ মাৰ্কেট প্ৰাইস কিমান আছে এই মাজৰ বজাৰ দৰৰ মাজত যদি কি পাৰ্থক্য যেটো থাকিব সেই পাৰ্থক্যটাই হল কি এইটো কি আছে নমিনেল জিডিপি আর্থিক জিডিপি বুলি কয় ঠিক আছে যে ইয়াত কই হল যে সাপোজ এটা বস্তুৰ এটা নির্দিষ্ট বছৰ আমি ধৰি লৈছো 2020 যে বস্তু এটাৰ উৎপাদন কৰা বস্তুটোৰ দাম কিমান আছে উৎপাদন কৰা বস্তুটোৰ মূল্য কিমান আছে 10 টাকা
2020 বস্তুটোৰ উৎপাদন মূল্য কিমান আছে, এটা নিৰ্দিষ্ট বছৰ উৎপাদন কৰা দ্ৰব্য সামগ্ৰীৰ মূল্য কিমান আছে, 10 টকা আছে। আৰু সেই বছৰৰ চলিত থকা সেই বছৰত চলি থকা বজাৰ দৰ, সেই বছৰত চলি থকা বজাৰ দৰৰ মাজত পাৰ্থক্য। সাপোজ বস্তুটো উৎপাদন কৰা মূল্য কিমান আছে, 10 টকা, আৰু বজাৰটোত সাপোজ চলিত মূল্য কিমান আছে, সাপোজ মার্কেটত 15 টাকাকে। হ্যাঁ, সাপোজ মার্কেটত কিমান আছে, 15 টাকাকে চলি আছে। তো এই যে 15 টাকা অর্থাৎ নমিনেল জিডিপি কিমান হ'ব, উৎপাদন মূল্য মাইনাস বজাৰৰ মূল্য। উৎপাদন মূল্য কিমান আছে, 10 টকা। উৎপাদন মূল্য কিমান আছে, এইটো নহয়, প্ৰথমত আহিব বজাৰ মূল্য। বজাৰ মূল্য মাইনাস উৎপাদন মূল্য। তো বজাৰ মূল্য কিমান আছে, 15 টকা, উৎপাদন মূল্য 10 টকা, তেনেহলে কিমান হ'ল, 10 টকা। এই যে 10 টকাটো হল কি আমাৰ নমিনেল, কিমান হ'ব, 5 টকা। এই 5 টকাটো হ'ব আমাৰ কিমান, নমিনেল জিডিপি, যেটা আমি কি কওঁ আৰ্থিক জিডিপি বুলি কওঁ। যে উৎপাদন মূল্য আৰু বজাৰত মূল্য, উৎপাদন কৰা মূল্যটো কিমান আছে, 10 টকা আছে, আৰু বজাৰত মূল্য কিমান আছে, 15 টকা আছে। তো এই যে ডিফারেন্সটো, এই পার্থক্যটাই হল কি 5 টাকা। যে কোনো একটা বস্তু উৎপাদন করতে কিমান টাকা খরচ, সাপোজ কোনো একটা বস্তু উৎপাদন করতে 60 টাকা খরচ হয়, তো 60 টাকা যেটো খরচ হয়, কিন্তু উৎপাদিত দ্রব্য সামগ্রীর মূল্য আর বজাৰত কিমান আছে, সেই 60 টাকার বস্তুটো কিমানকে বেচিব পাৰি, 10 টাকা 15 টাকা, যেটো মার্কেটত প্রাইস দিয়ে আছে, যেটো আমাৰ প্রাইস দিয়ে। তো এই যে ডিফারেন্সটো আছে, এইটো আছে কি আৰ্থিক জিডিপি বুলি কয়। ঠিক আছে, কথাটো বুজি পাইছে, যে উৎপাদিত মূল্য আর বজাৰত সেই বছর নির্দিষ্ট বছর চলি থকা বস্তুটোৰ মূল্যৰ মাজত যেটো ডিফারেন্স, সেই ডিফারেন্সটো হ'ব কি আৰ্থিক জিডিপি। কথাখিনি বুজি পাইছে সকলে, মই আশা কৰিছো যে হল ক্লিয়ার গল। এইটো এতিয়া কথা হল যে আমাক এতিয়া জানিব লাগিব, আমাৰ টপিক হিচাপে আজি আছে, আমাৰ আজি হোমৱৰ্কৰ টপিকত দিয়া আছিল তোমালোকৰ এইটো জিডিপি সংকোচন, যেটো আমি জিডিপি সংকোচন, যেটোক আমি জিডিপি ডিফল্টার বুলিও কওঁ। তো জিডিপি ডিফল্টার কি হয়, যে জিডিপি ডিফল্টার কি হয়, আমি ইতিমধ্যে আলোচনা কৰা তোমালোকৰ আৰ্থিক জিডিপি আৰু নমিনেল জিডিপিৰ মাজৰ, আৰ্থিক জিডিপি যেটো আমি কি বুলি কওঁ, নমিনেল জিডিপি বুলি কওঁ, আৰু প্ৰকৃত জিডিপি অৰ্থাৎ তোমাৰ ৰিয়েল জিডিপিৰ মাজৰ পাৰ্থক্যই হল, যে কি মাজৰ পাৰ্থক্যটাই হল কি আমার জিডিপি ডিফল্টার। অর্থাৎ জিডিপি ডিফল্টার means জিডিপি এইটো হ'ব রিয়েল জিডিপি আৰু নমিনেল জিডিপি ইনটু 100। और ইয়াত আমি কব পাৰো যে রিয়েল জিডিপি সাংকেতিকভাৱে আমি জিডিপি ব্যৱহাৰ কৰিব পাৰো, কাৰণ যেহেতু দুয়োটা জিডিপি আছে, আৰু নমিনেল জিডিপিক আমি স্মল জিডিপি লিখিব পাৰো এনেকৈ। তেনেহলে এই ক্ষেত্ৰত আমি সূত্ৰটো এনেকুৱা হ'ব যে জিডিপি ডিভাইডেড বাই জিডিপি ইনটু 100। বুঝিছে? তো এইটো হল জিডিপি সংকোচন নির্ণয় করার ক্ষেত্ৰত এইটো আমাৰ সূত্ৰ, যে জিডিপি সংকোচন, জিডিপি ডিফল্টারকে রিয়েল জিডিপি আমি যদি নমিনেল জিডিপি ডিভাইড কৰি 100 এর মাল্টিপ্লাই করো, তেনেহলে আমি কি পাম, জিডিপি সংকোচন পাম, অর্থাৎ জিডিপি ডিফল্টার পাম।
এতিয়া কথা হল যদি আমি এটা সাপোজ কোনো একটা বস্তুর জিডিপি কিমান দিয়ে আছে, কোনো একটা কোনো এটা দ্রব্যর নমিনাল জিডিপি দিয়ে আছে, এটা আমি এক্সাম্পল এটা ধরে ললো যে কোনো একটা বস্তুর নমিনাল জিডিপি দিয়া আছে কিমান, নমিনাল জিডিপি দিয়া আছে সাপোজ 100 আৰু রিয়েল জিডিপি দিয়া আছে 1000। ঠিক আছে, এতিয়া আমাক ফাইন্ড আউট কৰিবলৈ কি কৈছে, জিডিপি ডিফল্টাৰ ফাইন্ড আউট কৰিবলৈ কৈছে। এতিয়া আমি এই ক্ষেত্ৰত আমি কি কৰিম, যে আমি জানো জিডিপি ডিফল্টার সমান সমান কি হয়, যে নমিনাল রিয়েল জিডিপি মাইনাস নমিনাল জিডিপি ইন্টু 100। তো রিয়েল জিডিপি কিমান দিয়া আছে, রিয়েল জিডিপি দিয়া আছে 1000, তো 1000 হল করে দিয়া আছে কিমান দিয়া আছে আমাৰ এই ক্ষেত্ৰত আমাৰ ইয়াত এটা কৰিব লাগিব যে নমিনাল জিডিপিৰ ক্ষেত্ৰত যি নমিনাল জিডিপি কিমান আছে 100 আৰু ৰিয়েল জিডিপি দিয়া আছে আমাৰ 1000। তো এই ক্ষেত্ৰত আমাৰ কি কৰিব লাগিব যে নমিনাল জিডিপি আমাৰ যিহেতু কিমান আছে রিয়েল জিডিপি, তো আমি সাপোজ এই ক্ষেত্ৰত কি হৈছে আমাৰ নমিনাল এটা বস্তু মনত ৰাখিব, ইয়াত এটা বস্তু মিষ্টেক হৈছে, এটা বস্তু মনত ৰাখিব তোমালোকে যে নমিনাল জিডিপিৰ পৰিমাণটো সকলো সময়ত কি থাকিব, বেছি থাকিব রিয়েল জিডিপিতকৈ। তো ইয়াতে আমি দি আছে যে রিয়েল জিডিপি যেহেতু 1000 দি আছে, আমি নমিনাল জিডিপি সাপোজ ধৰি ললো 10,000 বুলি আমি নমিনাল জিডিপি ধৰি ললো। তো নমিনাল জিডিপি যেহেতু 10,000 দিয়ে আছে, তো 10,000 দিয়ে 100 ইন্টু 100। তো এই ক্ষেত্ৰত আমালোকৰ কি হ'ব, যে নমিনাল জিডিপিৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, যে এই ক্ষেত্ৰত যদি আমি এইটোক মাল্টিপ্লাই কৰো কিমান হ'ব, এটা গল ইয়াৰ এটা গল এটা গল এটা গল ইয়াৰ এটা গল এটা গল এটা গল, তাহলে ইয়াত কি আহিব 10, যে কিমান পাৰ্থক্যটো কিমান থাকিব 10, অৰ্থাৎ জিডিপি ডিফল্টার কিমান হ'ব, জিডিপি ডিফল্টার কিমান হ'ব 10। তো কথাটো বুজি পাইছে যে জিডিপি ডিফল্টার কিমান হ'ব ইয়াতে 10%। তো আমি ইয়াত সুন্দৰকৈ লিখিব পাৰো। তো এইখিনি গল। তো মই আশা কৰিছো সকলোৱে কথাখিনি বুজি পাইছে যে জিডিপি নমিনাল জিডিপি কি হয়, জিডিপি ডিফল্টার কি হয়। ইয়াৰ পৰা তোমাৰ এটা কোশ্চেন থাকিব, 2 নম্বৰৰ কোশ্চেন তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কোশ্চেন আহি থাকে, যে এই দুটা কোশ্চেন যে মন পাহৰি নাযাব এককৈ, এই তিনিটা কোশ্চেনৰ পৰা এটা কোশ্চেন থাকিব, জিডিপি ডিফল্টার, তারপরে রিয়েল জিডিপি, তাৰপিছত তোমালোকৰ নমিনাল জিডিপি। এই তিনিটা কোশ্চেনৰ ভিতৰত তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট, ইয়াৰ ওপৰত তোমালোকৰ 2 মাৰ্কৰ কোশ্চেন এটা 100% থাকিব। এটা কোশ্চেন 2 মাৰ্কৰ কোশ্চেন, ইয়াৰ পৰা এটা কৰি কোশ্চেন আহি থাকে। তো তোমালোকে পাহৰি নাযাব সকলো, ইয়াৰ ভিতৰত তোমালোকে তিনিটা কোশ্চেনৰ এনসাৰ খিনি ভালকে মুখস্থ কৰিব, ভালকে মনত ৰাখিব আৰু ভালকে বুজি ল'ব। ঠিক আছে, তো এতিয়া এইটো গল। এতিয়া আমি আজিৰ সেশনত আমাৰ এই জাতীয় আয় ন্যাশনাল ইনকামৰ এটা লাষ্ট টপিক আজি আলোচনা কৰিম, যেটো হল তোমালোকৰ পৰিকল্পিত
বাজেট আৰু অপৰিকল্পিত বাজেট, যে পৰিকল্পিত বাজেট আৰু অপৰিকল্পিত প্ল্যানিং বাজেট, এটা নন প্ল্যানিং বাজেট, প্ল্যানিং বাজেট আৰু নন প্ল্যানিং বাজেট। ইয়াৰ ওপৰত তোমাৰ পাৰ্থক্য আহিয়ে থাকে ইয়াৰ ওপৰত, আৰু আমাক জানিব লাগিব যে পৰিকল্পিত বাজেট কি হয় আৰু অপৰিকল্পিত বাজেট। সকলোৱে কম বেছি জানে যে বাজেট কি হয়, যে বাজেট হল এটা কি, যে এটা কোনো এটা কাম কৰাৰ আগত আমি কিমানখিনি টকা ব্যয় কৰিম, কিমানখিনি কৰিব লাগিব, তো এটা এটা থুলমূল এটা কি থাকে, এটা হিচাপ থাকে আমালোকৰ। তো বাজেট যে মোৰ আয় কিমান, যে মোৰ আয় 50 টকা, তো 50 টকা হিচাপে মই মোৰ আয়খিনিৰ ওপৰত ভিত্তি কৰি মই মোৰ খৰচখিনি কৰিম। কাৰণ এটা সাপোজ এটা মানুহে এদিনত কামাই কৰে, ইনকাম কৰে কিমান টকা, 100 টাকা বা 500 টাকা ইনকাম কৰে। তো 500 টাকাৰ ভিতৰতে তেওঁ গোটেই দিনখনৰ আয় বাজেটখিনি কৰিব, যে 500 টাকাৰ ভিতৰত মোৰ এইখিনি খৰচ কৰিব লাগিব, ইয়াত ইমান টকা খৰচ কৰিব লাগিব, মোৰ মেডিচিনত খৰচ কৰিব লাগিব, মোৰ ড্ৰেছ পাতিত খৰচ কৰিব লাগিব, মোৰ আদাৰ্ছত খৰচ কৰিব লাগিব, এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ কি থাকে, প্ল্যানিং থাকে। তো এই প্ল্যানিংখিনি হৈছে কি, এটা বাজেট, যে এটা মিনিমাম এটা আয়ৰ ভিতৰত, এটা আমাৰ আয় থাকে, এই আয়ৰ ওপৰত ভিত্তি কৰি যিখিনি আমি ব্যয় কৰিবলৈ যিখিনি চিন্তা চৰ্চা কৰোঁ, সেইখিনি হ'ল বাজেট। তো ইয়াত এটা পৰিকল্পিত বাজেট কি, যি বাজেটটো আমি কি কৰোঁ, প্ল্যান কৰোঁ, আগতীয়াকৈ প্ল্যান কৰোঁ, যে ইমানখিনি টকা আছে, ইমানখিনি টকা ক'ত ক'ত খৰচ কৰিম, কেনেকুৱা কাম কৰিম, যে প্ল্যানিং, যে যিখিনি আমি কি কৰিম, প্ৰপাৰ প্ল্যানিং, প্ল্যানিং কৰাৰ পিছত আমি সেই প্ল্যানিঙত কেনেকৈ কাৰ্যকৰিত হ'ম, প্ল্যানিং কৰাৰ পিছত, এইখিনি হ'ল পৰিকল্পিত বাজেট। তো পৰিকল্পিত বাজেটেৰ ক্ষেত্ৰত কি থাকে, তোমালোকে ইয়াত মনত ৰাখিব যে পৰিকল্পিত বাজেটের ক্ষেত্রে কি করে, সম্পূর্ণ পরিকল্পনা করে ব্যয় করা হয়। পৰিকল্পিত বাজেটৰ ক্ষেত্ৰত কি হয়, যে আমি টকাখিনি পৰিকল্পনা সম্পূৰ্ণ প্ল্যান কৰাৰ পিছতহে আমি সেই টকাখিনি ক'ত খৰচ কৰিম, কিমানকে খৰচ কৰিম, সেই সম্পূৰ্ণ আমি কি কৰিম, পৰিকল্পনা প্ল্যান কৰাৰ পিছতহে আমি খৰচ কৰিম। তো এইটো হ'ল সম্পূৰ্ণ পৰিকল্পনা কৰা হয়, কৰি ব্যয় কৰা হয় কিছত, পৰিকল্পনা বাজেটতহে আমি এই সম্পূৰ্ণ টকাখিনি পৰিকল্পনা কৰাৰ পৰহে আমি কি কৰিম, আমি টকাখিনি ব্যয় কৰিম। এতিয়া কথা হ'ল যে অপৰিকল্পিত বাজেট কি, অপৰিকল্পিত বাজেট হ'ল যিসমূহ ব্যয় আমি পৰিকল্পনা নকৰাকৈ আমি কি কৰোঁ, খৰচ কৰোঁ। যিসমূহ ইয়াত কি কৰা হয়, অপৰিকল্পিতৰ ক্ষেত্ৰত কি কৰা হয়, পৰিকল্পনা অবিহনে কৰা ব্যয়, যে কি করা হয়, পরিকল্পনা অবিহনে করা ব্যয়। যে পরিকল্পনা অবিহনে আমার কি করা হয়, অপরিকল্পিত বাজেটের ক্ষেত্ৰত যে আমি কি কৰো, যে বাজেটৰ টকাখিনি ক'ত খৰচ কৰিম না কি কৰিম, সেইখিনি আমি কি কৰোঁ, যে পৰিকল্পনা কোনো ধৰণৰ আমাৰ হাতত কি নাথাকে, কোনো ধৰণৰ প্ৰি প্ল্যান নাথাকে, যে আমি এই টকাখিনি কিমান, যেনেকৈ পৰিকল্পনা বাজেটত যেনেকৈ আমি প্ৰি প্ল্যান কৰাৰ পিছত সেই টকাখিনি ক'ত খৰচ কৰিম, কেনেকৈ ব্যয় কৰিম, সেই হিচাপটো আমাৰ হাতত থাকে। কিন্তু অপৰিকল্পনাৰ ক্ষেত্ৰত ধৰণৰ কোনো ধৰণৰ কি নাথাকে, আমাৰ হাতত কোনো ধৰণৰ প্ল্যান নাথাকে। তো এই এনেকুৱা ক্ষেত্ৰত আমি যে উদাহৰণ লওঁ, পৰিকল্পনাৰ ক্ষেত্ৰত কি হ'ব, উদাহৰণ হ'ব পৰিকল্পনা বাজেটৰ উদাহৰণ গভর্নমেন্ট 5-year প্ল্যানিং or 1-year প্ল্যানিং। তো এইটো হল আমাৰ পৰিকল্পনা বাজেট। আৰু অপৰিকল্পনা বাজেটৰ হ'ব বাজেট দান, দক্ষিণা, উপহার,
এনেকুৱা এক্সেট্ৰা যে পৰিকল্পনা বাজেটৰ উদাহৰণসমূহ কি হ'ব গভৰ্ণমেণ্টে যি 5 ইয়াৰ প্ল্যানিং বা 1 ইয়াৰ প্ল্যানিং কৰে যেটো সম্পূৰ্ণ এটা প্ৰি প্ল্যানিং থাকে যে ইমানখিনি সময় 5 ইয়াৰ 5 বছৰৰ ভিতৰত চৰকাৰে কত কিমান টকা খৰচ কৰিব কত কি কাম কৰিব ডেভেলপমেন্ট কৰিব তাত কিমানকে টকা খৰচ কৰিব এটা সম্পূৰ্ণ চৰকাৰৰ হাতত এটা কি থাকে প্ৰি প্ল্যানিং এটা কি থাকে এটা লিষ্ট থাকে এটা প্ৰি প্ল্যানিং এটা কি থাকে বাজেট লিষ্ট বুলি কয় যেটো চৰকাৰে প্রতি 1 ইয়ারত হলে প্রতি বছরে বছরে উত্থাপন করে আর 5 ইয়ারত হলে এবার সরকার উত্থাপন করে তো আমার বর্তমান তো আমার ভারতবর্ষত 5 ইয়ার প্ল্যানিং নহয় এতিয়া কি হয় 1 ইয়ার প্ল্যানিং হয় 5 ইয়ার প্ল্যানিং লাস্ট কিমান কেতিয়া হৈছে 2012 to 2017 এইটো আমাৰ ভাৰতবৰ্ষৰ লাস্ট 5 ইয়ার প্ল্যানিং আছে ইয়াৰ পিছত এতিয়া 5 ইয়ার প্ল্যানিং হোৱা নাই এতিয়া কিমান 1 ইয়ার প্ল্যানিং হয় 1 ইয়ার প্ল্যানিং হয় আমাৰ ভাৰতবৰ্ষত তো আৰু প্ল্যানিং কেতিয়াৰ পৰা পৰিকল্পনা কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল 1951 পৰা 1951 পৰা আমাৰ ভাৰতবৰ্ষত কিছু পৰিকল্পনা ষ্টাৰ্ট হৈছিল তো এই এতিয়া আমাৰ কথা হল যে পৰিকল্পনা বাজেটৰ ক্ষেত্ৰত কি কৰা হয় পৰিকল্পনা প্ৰপাৰকে পৰিকল্পনা প্ল্যান কৰাৰ পিছতহে আমি সেই টকাখিনি ব্যয় কৰোঁ তো এই ইয়াৰ ক্ষেত্ৰত উদাহৰণটো হ'ব চৰকাৰী বাজেট এলা 5 বছৰ চৰকাৰী বাজেট হওক এতিয়া 1 ইয়াৰৰ চৰকাৰী বাজেট হওক এতিয়া অপৰিকল্পিত বাজেটৰ উদাহৰণ কি হল অৰ্ধপৰিকল্পিত দান দক্ষিণা তারপর উপহার যে আমি যে দান দক্ষিণা আমি কেতিয়াবা মানুহক কি ৰেহাই দিও দান দক্ষিণা দিও এই সমূহ কি হল কেতিয়াবা কাও উপহার দিও আমি যে কোনোবাই আমাক নিমন্ত্ৰণ দিলে আমি কোনোবাই আমাক ইনভাইট কৰিলে কিবা এটা ক্ষেত্ৰত বাৰ্থডে ইনভিটেশন বা আদার্স কিবা হওক তেতিয়া আমি কি কৰিব তাক কিবা উপহার এটা দেও তো উপহারটো আমাৰ বাজেটত নাথাকে যে কেতিয়াবা কোনোবাই বেছিকে যিমান টকা ব্যয় কৰিব সিমান টাকা নিজৰ ইচ্ছাৰ ইয়াত তো দান দক্ষিণাৰ ক্ষেত্ৰতো দান দক্ষিণা আমি নিজৰ ইচ্ছা মতে দেও কোনোবাই 5 টাকা দিয়ে কোনোবাই 10 টাকা দিয়ে কোনো 1000 টাকা দিয়ে যিমান ইচ্ছা তো এইগিৰি হল প্ল্যানিং নথকা যে এইখিনি আমি কোনো প্ল্যানিং নাথাকে দেখা যে এই বছৰত মই ইমানকে দান কৰিম এই বছৰত আমি ইমান টকা ৰেহাই দিম এই বছৰত আমি ইমান টকাৰ উপহাৰ দিম এনে ধৰণৰ কোনো আমাৰ প্ল্যান থাকে নাথাকে তো এইখিনি হল আমাৰ অপৰিকল্পিত বাজেট তো মই আশা কৰিছো সকলোৱে তোমাৰ কথা মোৰ কথাখিনি ভালকে বুজি পাইছে যে পৰিকল্পিত বাজেট আৰু অপৰিকল্পিত প্ল্যানিং বাজেট আৰু নন প্ল্যানিং বাজেট কি হয় তো আজি এইখিনি পাৰ্থক্য ইয়াৰ পৰা তোমালোক পাৰ্থক্য প্ৰতি বছৰ ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোশ্চেন তো ইয়াৰ পৰা কোশ্চেন আহিয়ে থাকে তোমাৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন আমি যেতিয়া সলভ কৰিম তোমালোকে যাবা যে কিমান বাৰ আহিছে এই কোশ্চেনটো তো মই আশা কৰিছো তোমালোক আজি মোৰ কথাখিনি ভালকে বুজি পাইছে সকলে তো আজিৰ কাৰণে এইখিনিয়ে আৰু ইয়াতে তোমালোকৰ ন্যাশনাল ইনকামৰ তোমালোকৰ ন্যাশনাল ইনকামৰ যেটো ইম্পৰ্টেন্ট তোমালোকৰ যেটো টপিক সেই টপিক সমূহ আমি আজি আলোচনা কৰিলো আজি তোমালোকৰ ন্যাশনাল ইনকাম তাৰ ইয়াতে সমাপ্ত আমি অহা ফিল্টাৰ সিৰিজৰ অৰ্থাৎ তোমাৰ 6 নং ফিল্টাৰ সিৰিজৰ পৰা তোমালোকৰ মই কি আলোচনা কৰিম মুদ্ৰা আৰু বেংক ব্যৱস্থা তোমালোকৰ অহা ফিল্টাৰ সিৰিজৰ পৰা আলোচনা কৰা হ'ব মানি এণ্ড বেংকিং ওকে হ'ব তাহলে আজিৰ কাৰণে ইমানখিনি সকলোকে ধন্যবাদ হ'ব